Hi guys, welcome back to my channel. It's Bandana's Lifestyle. তো guys, আজি মহাসপ্তমী পূজা। তো ফাৰ্ষ্টত চণ্ডী পূজা হৈ আছে। তো তাৰ পিছত হ'ব মহাসপ্তমী পূজা, তাৰ পিছত নৱৰাত্ৰি পূজাৰ এক ৰূপ আজি, যিহেতু আজি সপ্তমী পূজা, আজি আছে মা কালৰাত্ৰি দেৱীৰ পূজা। তাৰ পিছত আছে আকৌ অৰ্ধৰাত্ৰি পূজা, যেটো কালী পূজাও বুলি কোৱা হয়। তো এইফালে সব বেলষষ্ঠী পূজাৰ যিহেতু আজি ফাৰ্ষ্ট দিন, তো সব ৰেডি কৰা হৈছে। আজি বহুত দেৰি হ'ব পূজা কৰোঁতে, যেহেতু আজি দুৰ্গা পূজাৰ প্ৰথম দিন সপ্তমী পূজা। তো আজি ৰেডি কৰোঁতে বহুত দেৰি হয়। যেটা দিয়ে বরণ করবা সেটা দিয়ে বরণটা লাগবে। তো গাইস, আজি সপ্তমী পূজা। এবাৰ ৰাতিপুৱা গৈ চণ্ডী পূজা কৰি আহিলোঁ। এতিয়া আকৌ গৈ আছোঁ ঘৰত, আহি আকৌ ফল মূলখিনি লৈ গৈ আছোঁ। সেইখিনি দিনকেইটাত আজি সপ্তমী পূজা আছে, মহাসপ্তমী পূজা। তো আপোনালোকে ব্লগটো চাই থাকিব কণ্টিনিউ। তো গাইস, সব পোৱালিবিলাকে লাইন লাইন কৰি ধুনীয়াকৈ আইচক্ৰীম নামা করো টিকা কাগজ দিমু না।
Hi guys. Hi guys. কেনেকুৱা লাগিছে ক'ব আপোনালোকে কেনেকুৱা লাগিছে আৰু আছে আৰু সেইটো চুক এটা আৰু আছে সেইফালে তো গাইজ ভাল লাগিলে প্লিজ লাইক কৰি দিব আপোনালোকে আৰু কমেণ্টো কৰি দিব প্লিজ প্লিজ ওই কই গেলি গা মাইরা দে না একটু সুন্দর কইরা আর আমি মাইরা দিতেছি আমার কোনো কইছে আলো বলি আচ্ছা যে কইতাছি না তো গাইস আজিৰ ব্লগটো ইমানেই আছিলে ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আকৌ লগ পাম নেক্সট এটা ব্লগত তো আজিৰ কাৰণে টাটা বাই বাই গুড নাইট